1 লাখ চাকৰিৰ গোটেই প্ৰচেষ্টাত আমাৰ স্বাস্থ্য বিভাগত প্ৰায় 12,000 নিযুক্তি আমি কৰিবলৈ সক্ষম হম। কিছু আমি কৰিছো, অনাগত দিনত আমি কৰি থাকিম। ইয়াৰ ভিতৰত জিএনএমও বহুত থাকিব। আপোনালোকে নিশ্চয় এই সকলোবোৰত সহায় কৰি গৈ থাকিব, আগবাঢ়ি গৈ থাকিব। সকলোকে মই শুভেচ্ছা জনাইছো। তৰালভাৱে আমাৰ নতুন মেডিকেল কলেজসমূহতো প্ৰায় 2400 নিযুক্তিৰ কাম অহা এসপ্তাহৰ ভিতৰতে এডভাৰটাইজ আৰম্ভ হ'ব। অৰ্থাৎ এই 1 লাখ চাকৰিৰ গোটেই প্ৰচেষ্টাত আমাৰ স্বাস্থ্য বিভাগত প্ৰায় 12,000 নিযুক্তি আমি কৰিবলৈ সক্ষম হম। কিছু আমি কৰিছো, অনাগত দিনত আমি কৰি থাকিম। ইয়াৰ ভিতৰত জিএনএমও বহুত থাকিব। আপোনালোকে নিশ্চয় এই সকলোবোৰত সহায় কৰি গৈ থাকিব, আগবাঢ়ি গৈ থাকিব। সকলোকে মই শুভেচ্ছা জনাইছো।